নেকান্দে আমাৰ পোনাটো শুব পিতা শুব নেকান্দে আমাৰ পিতাটো শুব আহিলে আহিলোঁ দিয়া পোনা কণে শুলে নেকি ধুনীয়াৰ পৰা আমনি কৰি এতিয়াহে শুইছে আপুনি হাত মুখ ধুই আহক যাওক মই ভাত মুঠি বাঢ়ি দিওঁ কাইলৈ দুকমুকালিতে মই ওলাই যাব লাগিব ৰজাৰ ঘৰীয়াৰ কাজ সোনকালে পাবগৈ লাগিব পোনাকণক যেনে তেনে ৰাখিবা আৰু মোৰ সময় নহ'বগৈ বাৰু আপুনি চিন্তা কৰিব নালাগে দিয়ক চম্ভালিব পাৰিম তুমি আজৰি হ'লানে মোৰ যাবলৈ সময় হৈছেহি নহয় হ'লে ৰ'ব দিয়ক ঘৰৰ কামবোৰো কৰি আছে ইফালে খাবলৈ পানী এটোপো নাই খনক অকলে এৰি থৈ যাবও নোৱাৰি তাক লগত লৈ গ'লেও বা পানীকণ আনিম কেনেকে ৰচোন কোনোবা আছে নেকি চাওঁ আজি বামুণী আইৰ কি হ'ল কিবা বিপদত পৰিছে নেকি ৰচোন ওচৰলৈ গৈ সুধিয়ে আহোঁ আই বোলো ডিঙি মেলি কাকনো চাইছা কিবা দুমোজাত পৰিছা নেকি নকবি আৰু কেঁচুৱাকণক ৰাখিবলৈ কাৰোবাক পালে নৈলৈ যাব পাৰোঁ কাপোৰ কানি দুখনমানো ধুব লাগে পানী একলহো আনিব লাগে হয় নেকি সেইটো কথাহে ময়ে দেখোন কেঁচুৱাকণক ৰাখিব পাৰোঁ তুমি যোৱা হয় নেকি হ'ব দে তেনেহ'লে ভালকৈ মন কৰিবি কিন্তু দেই সৰ্বনাশ ই বেটাই কেঁচুৱাকণৰ ওচৰলৈ আহিব পালে নিশ্চয় কিবা ক্ষতি কৰিব নাই মই তেনে হ'বলৈ দিব নোৱাৰোঁ কিবা এটা অঘটন ঘটিলে মই বামুণীক কি উত্তৰ দিম নাই ৰ বেটা তোক দি আছো মছলা কিয়া বামুণী আয়ো পালেহি ৰ মই কেঁচুৱাকণক ৰক্ষা কৰাৰ কথাটো আগতীয়াকৈ কওঁগৈ বামুণী আয়ে শুনিলে মোক বৰ ভাল পাব চালা বিশ্বাসঘাতক তোক ইমান বিশ্বাস কৰি মই পোনাকণক ৰাখিবলৈ দিলো তই চালা তাক তোক আজি মই মোৰ পোনাকণ শুনটো এয়া কি মোৰ পোনাকণ মোক ঠিকে আছে এয়া সাপডালচোন মৰি পৰি আছে তাৰমানে নেউলে হে প্ৰভু এয়া মই কি কৰিলো ধন হ'লনে নাই তোৰ হ'ল পিতাই এনেহ'লে গাধটো লৈ আহ সোনকালে বজাৰ পাবগৈ লাগিব নহয় আৰু বজাৰ নাপালে গাধটো বিকিবই নোৱাৰিম ঠিক আছে পিতাই তোমালোক তিনিও গাধ নেকি কি ক'ব খুজিছে আপুনি এই গাধটো থকাৰ পাছতো যে খোজকাঢ়ি আহিছা তাৰ পিঠিত নবহাই যদি গাধটো থকাৰ লাভনো কি মানুহজনে ঠিকেই কৈছে ময়ো তাকেই ভাবি আছিলো ধন তই গাধটোৰ ওপৰত উঠি ল
আজিকালি ল'ৰা ছোৱালীবোৰ বৰ এলেহুৱা হৈ আহিছে বুজিছ ককাই। মাক দেউতাকৰ যত্ন নোলোৱা হৈছে। তই ঠিকেই কৰিছ। দেখিলি মই কৈছিলো নহয়, চাচোন এই ল'ৰাটোৱে কেনেকৈ আৰামত গাধৰ পিঠিত উঠি গৈ আছে আৰু বেচেৰা বাপেকটোক কেনেকৈ এই ৰ'দখনত খোজকঢ়াই কষ্ট দি মাৰিছে। হয় কি যে দিনকাল আহিল নহয়। এই ৰাম ৰাম। ধন তই নাম, মানুহে বেয়া বুলিছে নহয়। পিতাই, আমি যিয়ে যি কয় তাকে শুনিবই লাগে নেকি বাৰু? ধন, আমি আনে বেয়া বোলা কাম কৰিব নালাগে নহয়। ঐ এই বুঢ়া বাপেকটোলৈ চাচোন, নিজে হ'লে গাধত উঠি আৰামে আহি আছে, কণমানে ল'ৰাটোক হ'লে খোজকঢ়াই মাৰিছে। হয় দে ৰে, ক'ৰ পৰা আহে জানো এইবিলাক? মানুহবিলাক ইমান নিষ্ঠুৰ হৈ গৈছে আজিকালি। আইও দেহি, চাচোন পোৱালিটো কেনেকৈ ভাগৰি পৰিছে। ধন তয়ো উঠি লহি আহ। ককাই, আপুনি আমাক কিয় বাট ভেটি ধৰিছে? মই তহঁতৰ মুখকেইখন চাবলৈ বিচাৰিছিলো যে তহঁত মানুহ হয় নে নহয়। তহঁত ইমান নিৰ্দয়ী নে? বেচেৰা গাধটোক ইমান কষ্ট দিছ, এই অমাত জন্তুটোক নিজৰ সুখৰ কাৰণে আধা মৰা কৰিছ। ইচ ইচ, জীৱ জন্তুৰ প্ৰতি আজিকালি অলপো মৰম নাইকিয়া হৈ গৈছে মানুহৰ। বোপা ধন, গাধটোক বান্ধিবলৈ মোক অলপ সহায় কৰচোন। তই কি কৰিব লৈছ পিতাই? কিনো কৰিম বোপাই, এই গাধটোক মূৰত তুলিতো লৈ যাব নোৱাৰো। মানুহজনে ঠিকেই কৈছে, আমি জীৱ জন্তুৰ প্ৰতি দয়াৱান হোৱা উচিত। হে প্ৰভু, এয়া কি কৰিলো মই? মোৰ গাধটো লোকৰ কথা শুনি আজি মোৰ এই অৱস্থা হ'ল।